এতিয়ালৈকে যিসকলে RJ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিয়ক আৰু আমাৰ লগতে থাকক ধন্যবাদ জয়াল নিশা জনশূন্য ৰাজপথ ৰাজপথত সুৰক্ষা কৰ্মী বিচাৰি ফোকাছে নি জনশূন্য ৰাজপথৰ ষ্ট্ৰীট লাইটৰ তলে তলে আমি আগবাঢ়ি উপস্থিত হৈছিলো গণেশগুৰিৰ পুৰণীয়া সেতুৰ তলত 30 অক্টোবৰৰ ভয়াৱহ বিস্ফোৰণ সংঘটিত হৈছিল এই স্থানতেই সেয়া আছিল অভিশপ্ত তেজমংহৰ নিৰ্মোহ খেলা সময় নিশা প্ৰায় 2 বাজিছিল শুই পৰিছিল মহানগৰবাসী আৰু ৰাজপথ তাৰ পিছত আমি বৰ্তমান আছো গণেশগুৰি 30 অক্টোবৰত ভয়াৱহ বিস্ফোৰণ সংঘটিত হৈছিল এইখিনি স্থানতে আৰু এইখিনি স্থানতে ভয়াৱহ বিস্ফোৰণ হৈছিল আমি দেখুৱাইছো কেমেৰা পাৰ্চন প্ৰবাসে আৰু যিকোনো সময়তে কুটাঘাতকাৰী পুনৰ বিস্ফোৰণ সংঘটিত কৰিব পাৰে এই গণেশগুৰিত কিন্তু ইয়াতে নাই কোনো সুৰক্ষা কৰ্মী আমি দেখুৱাইছো আমাৰ কেমেৰা পাৰ্চন প্ৰবাসে দেখুৱাইছে কোনো ধৰণৰ সুৰক্ষা কৰ্মী নাই আৰু যিকোনো বাহনত যিকোনো জায়গাতে হয়তো কুটাঘাতকাৰী আহিব পাৰে এই মুহূৰ্তত আমি দেখুৱাইছো এখন মাৰুতি ভেন এই মাৰুতি ভেনতো হয়তো কুটাঘাতকাৰী আহিব পাৰে এয়া কি আমাৰ সাংবাদিকৰ দলে নিশা গণেশগুৰিৰ সুৰক্ষাৰ দিশটো উন্মোচন কৰিবলৈ যাওঁতেই এক মুহূৰ্তৰ কাৰণে স্তব্ধ হৈ গ'ল কি আচৰিত গাড়ীৰ ভিতৰত দুটাকৈ জোকা এটা জোকাই চলাই আহিছিল বগা ৰঙৰ এখন মাৰুতি ভান কাষত বহি আছে আৰোহী হৈ আন এটা জোকা অবিশ্বাস্য অকল্পনীয় আৰু তাৰ পিছত কি আমি কি দেখি আছো প্ৰবাস জোকা জোকা প্ৰবাস ফলো এই মুহূৰ্তত ফোকাছে আমি দেখুৱাইছো জোকাই গাড়ী চলাইছে গুৱাহাটী মহানগৰ জোকাৰ গাড়ী চলাইছে নৰকংকালে গাড়ী চলাইছে এই মুহূৰ্তত আমি দেখুৱাইছো এখন বাহন আৰু বিপৰীত এখন বাহন আহিছে আমি দেখুৱাইছো এখন মাৰুতি ভেন যিখন ভেন জোকাই গাড়ী চলাইছে জোকাই নৰকংকালে গাড়ী চলাইছে এইখিনি স্থানতে এয়া কি ভোটৰ সন্ত্ৰাস নেকি ভোটৰ আবিৰ্ভাৱ ঘটিছিল গুৱাহাটী মহানগৰীত আমি দেখুৱাইছো আমাৰ সাংবাদিকৰ দলে সাহস দেখুৱাই জোকাৰ ৰহস্য বিচাৰি পিছ ললে গাড়ীখনৰ কিন্তু কিছু দূৰ যোৱাৰ পিছতেই অন্তৰ্ধান হল বগা ৰঙৰ মাৰুতি ভানখন কিন্তু ক'ৰ এই ৰহস্যময় মাৰুতি ভানখন আৰু ক'ত অন্তৰ্ধান হল চালক আৰু আৰোহী হিচাপে থকা 2 জোকা অব্যাহত থাকিব জোকা বিচাৰি ফোকাছ শ্ৰেণীৰ অভিযান